নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অভি আৰু নীলক হয়তো আপুনিও পাহৰিব পৰা নাই আজিৰ দিনটোত অভিনীল কাণ্ডৰ 5 বছৰ অতিক্ৰম কৰিলে আজিৰ দিনটোত সংঘটিত হৈছিল 2018 চনৰ আজিৰ দিনটোত সংঘটিত হৈছিল এই বৰ্বৰ আক্ৰমণৰ ঘটনা যত কাৰ্বি পাহাৰত অভি আৰু নীলক বৰ্বৰভাৱে প্ৰহাৰ কৰা হৈছিল আৰু এই ভিডিও ভাইৰেল হৈ পৰাৰ পাছতে বুকু কপি উঠিছিল প্ৰতিগৰাকী অসমীয়া সেইবাবে হয়তো আপুনিও আজি পাহৰিব পৰা নাই অভি আৰু নীলক কিন্তু আজিও ন্যায়ৰ অপেক্ষাত এই অভি নীলৰ পৰিয়াল 5 বছৰ উকলি গল এতিয়াও ন্যায়ৰ অপেক্ষাত ৰৈ আছে অভি নীলৰ পিতৃ অভিষেক এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছে অভি নীল কাণ্ডৰ 5 বছৰ 2018 চনতে এই ঘটনাটো সংঘটিত হৈছিল 2018 চনৰ 8 জুনত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা 5 বছৰ উকলিল কিন্তু আজিও ন্যায়ৰ অপেক্ষাত পৰিয়াল 2018 চনৰ 8 জুনতে বৰ্বৰভাৱে হত্যা কৰা হৈছিল অভি নীলক 5 বছৰ পূৰ্বে কাৰ্বি পাহাৰৰ নৰপিশাচে কাঢ়ি নিছিল অভি আৰু নীলৰ জীৱন এছাম নৰপিশাচে বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল অভি আৰু নীলক আৰু আজি অভি নীলৰ পঞ্চম মৃত্যুবাৰ্ষিকী কোনো অসমীয়া হয়তো অভি আৰু নীলক পাহৰিব কেতিয়াও নোৱাৰে কিন্তু ন্যায়ৰ বিচাৰি এতিয়া অপেক্ষাৰত দুই পৰিয়াল দীৰ্ঘদিনে ন্যায়ৰ আশাতে ৰৈ আছে পৰিয়ালকেইটা এয়া হৈছে অভি আৰু নীল এই অভি নীলক হয়তো প্ৰতিগৰাকী অসমীয়াৰ মনত আছে এই অভি নীলক কোনো অসমীয়াই পাহৰিব কেতিয়াও নোৱাৰে 2018 চনৰ 8 জুনত বৰ্বৰ আৰু নিশংসভাৱে মৰিয়াই হত্যা কৰিছিল এছাম নৰপিশাচে এবছৰ দুবছৰকে 5 বছৰ উকলি গল কিন্তু আজিও ন্যায়ৰ অপেক্ষাত ৰৈ আছে অভি নীলৰ পৰিয়াল ন্যায়ৰ অপেক্ষাত ৰৈ আছে অভি নীলৰ পিতৃ মাতৃ এই বৰ্বৰ আৰু নিশংস কাণ্ডই সমগ্ৰ অসম জোকাৰি গৈছে আৰু আজি 5টা বছৰ উকলি গল কাৰ্বি পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ উভতি নাহিল এই দুই সুঠাম যুৱক আৰু এই দুইজন যুৱকৰ মৃত্যুৱে প্ৰতিগৰাকী অসমীয়াক কন্দুৱাইছে 5টা বছৰৰ মূৰত আজিও আমি অভি নীলক কৰিছো আজিও আমি শ্ৰদ্ধাঞ্জলি জনাইছো অভি নীলক আৰু প্ৰতিগৰাকী অসমীয়া আশা কৰিছে তেওঁৰ পৰিয়ালে আশা কৰিছে আমিও আশা কৰিছো সোনকালেই ন্যায় পাওক অভি নীলৰ পৰিয়াল বৰ্বৰ আৰু নিশংস ঘটনাৰ দৃশ্য হয়তো কোনো পাহৰিব পৰা নাই আৰু এবছৰ দুবছৰকৈ 5 বছৰ এই ঘটনাৰ 5 বছৰ উকলি গল আৰু সকলোৱে আশা কৰিছে শীঘ্ৰেই ন্যায় পাওক দুই পৰিয়ালে